অঙ্গে অঙ্গে চলো। আমার সংকল্প আমি ভারতের নাগরিক হিসাবে ভারতের দর্শন করিম। আমার দেহর শান্তি আর প্রগতির বাবে আমার মাজত ভাতৃত্ববোধ গড়ি তুলিম আৰু পৰস্পৰে পৰস্পৰৰ প্ৰতি সুলভ মনোভাৱ প্ৰদৰ্শন কৰিম। ছাত্ৰ ছাত্ৰী হিচাপে আমি আমাৰ শিক্ষাগুৰু পিতৃ মাতৃ আৰু জ্যেষ্ঠজনক সন্মান কৰিম। আমি আমাৰ বিদ্যালয়ৰ নাম আৰু সন্মান ৰক্ষাৰ বাবে সৰ্বোতোপকাৰে চেষ্টা কৰিম।